জুগলি নিব আহিছোঁ এই বৌহঁতৰ ঘৰৰ পৰা অলপ দিওঁ দে ৰখাই দিছোঁ জুগলিখিনি দে বাইদেউ ফুল কৰি দিওঁ দে ন হ'ব 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 পৰিব নিলে পৰিব চাইকেল লৈ যাম নহয় এই জুগলি লৈ ল'লোঁ কৈ আছোঁ কি হ'ব নিব আহিছোঁ কি নাই কৈ আছোঁ আপোনালোকক এতিয়া মই জুগলিখিনি কিয় আনিলোঁ আপোনালোকে গম পোৱা নাই হ'বলা এতিয়া মানে জুগলিখিনি এই হাঁহক দানা হিচাপে খুৱাম কালি মোৰ লগৰ এজনে কৈছিলে মানে হাঁহক জুগলি খোৱালে সোনকালে ওজনটো বাঢ়ে আৰু মানে তেল হয় সেইকাৰণে মানে লৈ আহিলোঁ আৰু হাঁহৰ কথা কৈছোঁ আগৰ ভিডিঅ'কেইটা চালে গম পাব মই হাঁহকেইটা ভিডিঅ' বনাইছোঁ আৰু এই জুগলি আনি পালোঁ ঘৰত দেখুৱাই আছোঁ এইখিনি ডেইলি ইমানখিনিমান খোৱালেই হ'ব বেছি নালাগে তাৰপিছত এতিয়া হাঁহকেইটা বিচাৰি আনি জুগলিখিনি দানাখিনি বনাই দিওঁ তো খাওক সিহঁতে ক'ত বাৰু সোমাই আছে আৰু কথা কোনোবাই যদি গম পোৱা নাই জুগলি মানে কি বস্তু এইখিনি মানে আমাৰ অসমৰ যোনটো মানে চাউল দি মানে চুলাই মদ বনায় সেই মদটোৰ পৰা যোনটো চাউলখিনি ৰখে যে সেইখিনিকে জুগলি বুলি কয় আপোনালোকৰ তাত কি বুলি কয় কমেণ্ট কৰিব এতিয়া হাঁহকেইটা বিচাৰি আনি কৰি জুগলিখিনি খুৱাই দিওঁ প্ৰথম দানাখিনি বনাই লওঁ বনাই পেলাই হাঁহকেইটা দিম এৰি নিদিওঁ তাৰ মানে ভিতৰত সোমাই আছে যে ভিতৰতে দিম দানাখিনি আকৌ ওলাই গ'লে ক'ত দৌৰাই খেদি আকৌ লৈ আহিব লাগিব এইখিনি হ'ল আপোনাৰ ধান বানোতে যেতিয়া এই গুদা ওলায় সেই গুদাখিনিয়ে গুদা মানে কালি মিলৰ পৰা এক ঠুঙা গৈ লৈ আহিছিলোঁ কালি খোৱালে আজিও খোৱালে ৰাতিপুৱা এইখিনি এই দুটা মিক্স কৰি দিম এইটো পাত্ৰটো কিবা আছে নেকি লেতেৰা লাগি পেলাই দিওঁ প্ৰথম গোটাখিনি দি ল'ম বেছি নালাগে চাৰিজন নহয় দুমুঠি দিছোঁ তেতিয়া জুগলিখিনি গোটেইখিনি ঢালি দিওঁ দিয়াৰ পিছত এতিয়া হাঁহকেইটাক দি দিওঁ জুগলিখিনি খাওক খা বাপা খা অলপ বাচনটো আগবঢ়াই দিম ওচৰলৈ তেতিয়াহে খায় নেকি দৌমাই ফুৰিছে ইপিনে এবাৰ সিপিনে এবাৰ বাৰু তহঁতে খালি ভাবি নাখালি নাই থৈ দিছোঁ খা এতিয়া মই মিলৰ পৰা আহোঁগৈ মিলত মই সেই বন্ধুটো যাব এজন হেল্ল' বুলি কয় নকয় লাজ কৰিছে এতিয়া মিলত যাওঁ মিলত কি কৰিব যাওঁ ফলত দেখুৱাই আছোঁ অ' মহাজন ক'ত গৈছিলি হে ক'ত গৈছিলি হে ক'ত গৈছিলি তই ক'ত গৈছিলি বজাৰ কৰিলি একোৱে নানিলিচোন বৰ্তমান মিল পালোহি মিলতচোন কোনোৱে নাই এতিয়া মই মিলৰ পৰা আহি পালোঁ মিলত যোৱা কাৰণটো আছিলে কি হ'ল এই মানে এই ধান মিলত পৰি হৈ থাকে যে এই ধান হাঁহক খুৱাবলৈ ধান নিব গৈছিলোঁ আমাৰ ঘৰত মানে খেতি বাতি নাই ধান নায়ে হাঁহকেইটা খুৱাব এই কেইটামান পাওঁ এইকেইটা মিলত মানে শেষত যোনকেইটা মানে পৰি হৈ থকা সেইকেইটা কৰি লৈ আহিলোঁ আৰু দেখুৱাই আছোঁ কি আনিলোঁ বজাৰৰ পৰা দাদা কেনেকৈ কেজি গাহৰি হে 350 বাই বহুত দাম চোন মাংসটো বহুত চেল হ'ল বোলা ন নাইকিয়া হৈ গ'ল মাংসটো সুন্দৰ গাহৰি দেই তাৰপিছত এতিয়া বজাৰত মানে বঢ়িয়া সুন্দৰ গাহৰি মাংস পালোঁ তাই এপোৱা লৈ আহিলোঁ একো বজা নাই বেলেগ এই গাহৰি মাংসই নিয়ে